হেল্ল' গাইজ, সেইদিনাখন আমি অনুষ্ঠান পৰিৱেশন কৰিবলৈ গৈছিলোঁ হাৰমতিত। আমি গৃহস্থৰ ঘৰ পোৱাৰ পিছত আমাক গৃহস্থই আদৰি সাদৰি নি আমাক বহিবলৈ দিলে আৰু আমাক চাহ খাবলৈ দিলে। আৰু এইদৰে খোৱা লোৱা হোৱাৰ পিছত আমি আমাৰ অনুষ্ঠান আৰম্ভ কৰিলোঁ। আৰু এইদৰে আমি আমাৰ অনুষ্ঠানৰ সামৰণি মাৰি আমি প্ৰথমে নামৰ প্ৰসাদ গ্ৰহণ কৰিলোঁ। আৰু যিহেতু গৃহস্থই আমাৰ বাবে ভাতৰ ব্যৱস্থা কৰিছিল, সেয়েহে আমি ভাত খাবলৈ বহিলোঁ। আৰু এইদৰে আমাৰ খোৱা লোৱা হোৱাৰ পিছত আমি গৃহস্থৰ পৰা বিদায় মাগিলোঁ আৰু ঘৰলৈ বুলি ৰাওনা হ'লোঁ। ইয়াৰে এটা লং ভিডিঅ' ইতিমধ্যে ইউটিউবত আপলোড কৰা হৈ গৈছে, গতিকে আপোনালোকে সকলোৱে চাব বুলি আশা কৰিলোঁ। ধন্যবাদ।